BTC অঞ্চলৰ বাহিৰত থকা অসমৰ বড়ো ৰাইজৰ এটা উমৈহতীয়া সংগঠন আৰু এই সংগঠনটোৱে BTCৰ বাহিৰত থাকি যোৱা বড়োসকলৰ কাৰণে তেওঁলোকৰ সমস্যাৱলীৰ কাৰণে মাতি আহি চৰকাৰৰ লগত সম্পৰ্ক ৰক্ষা কৰি তেওঁলোকে আজি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এখন প্ৰতিষ্ঠা কৰিছে। গতিকে UBPও এটা সফল সংগঠন। তেওঁলোকে যি আন্দোলন কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোক এটা সফল সংগঠন আৰু এই বড়ো ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যি গঠন হ'ল এইটো তেখেতসকলৰে অৱদান। আজি এই সংগঠনৰ 13 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছে। ইয়াত মই অংশগ্ৰহণ কৰিছোঁ মাননীয় মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে আৰু UBPO সংগঠনলৈ মোৰ ফালৰ পৰা অযুত শুভেচ্ছা শুভকামনা জনাইছোঁ যে যোৱা 13টা বছৰ তেওঁলোকে যেনেকে BTCৰ বাহিৰৰ বড়ো ৰাইজৰ প্ৰতি সেৱা আগবঢ়াইছে আহি থকা দিনবিলাকতো তেনেধৰণে সেৱা আগবঢ়াবলৈ সক্ষম হ'ব বুলি মই আশা ৰাখিছোঁ।